দেহাটো একদমেই কিবা খাল লাগি আছে মানে কথা বাৰ্তা সিমান এটা খুলি ক'ব পৰা নাই কিবা বতৰটো সেই নেকি বতৰটো সেইকাৰণে এনেকুৱা গাইজ মানে 11 এপ্ৰিল আৰু যোৱাকালি আছিল আপোনালোকে যোনদিনা ভিডিঅ'টো চাই আছে কোনদিনা বা চাই আছে সেইটো বাৰু আপোনালোকে ধৰি ল'ব আৰু 2025 11 এপ্ৰিল দিনাখনে মোৰ জন্মদিন আছিল যোৱাকালি গ'ল কিন্তু মই যোৱাকালি তাৰ কেইদিনমান আগতে গুৱাহাটীত গৈছিলোঁ আৰু তাৰে কিছুমান ভিডিঅ' বাৰু ল'বা নহ'ল ক্লিপবিলাক ল'বা নহ'ল আজি তাকে একবাৰ মন্দিৰৰ পৰা আহোঁ ভগৱানক চিন্তি আহোঁ জন্মদিন বোলে যোৱাকালিয়ে গ'ল আৰু জন্মদিন যোৱাকালিয়ে গ'ল আজি একবাৰ যাই এনে আহোঁ আৰু ওচৰতে কাপুপুৰী মন্দিৰটো আছে তাতে যাওঁ আৰু মন্দিৰ আহি পালোঁ পৰিৱেশটো ধুনীয়া আৰু সুন্দৰ পৰিৱেশ চেহা তেহা পৰি থাকে গছ গছনি কেওফালে আছে তাকে মন্দিৰৰ ভিতৰত একবাৰ সোমাম একবাৰ মানে বাহিৰৰ ভিউটো দেখা দিছোঁ বাহিৰৰ পৰা আৰু ভিতৰত একবাৰ সোমাম বাৰু এই বাহিৰৰখিনি দেখা দিছোঁ আৰু এনেকুৱা এইবিলাক ইফালে আপোনালোকো আহিব পাৰে একবাৰ চাই যাব পাৰে ইচ্ছা থাকিলে যাৰ আছে আৰু ধুনীয়াকৈ চাকিয়ে ধূপে লৈ লওঁ মন্দিৰত দিবৰ কাৰণে এনেকৈ মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ আৰু মানুহ আছে ভিতৰত আজি অলপ কম মানুহ ধুনীয়াকৈ এনেকৈ চাকিঘৰ দি লওঁ ওচৰৰে খুৰাহঁতে মানে কিবা কৈ আছিল তাকে হাঁহি উঠিল অলপমান সেৱা এটা কৰি লৈ ইফালে শৰ্মাদা আছে দেখাম বাৰু ভালকৈ ধুনীয়াকৈ ভগৱানক চিন্তি যাওঁ আৰু কালি যিহেতু জন্মদিন গ'লে আজিয়ে আহিছোঁ আকৌ ইফালে এইটো শৰ্মাদা ইয়াৰে এবাৰ মন্দিৰত দেউৰীয়া হয় আৰু শৰ্মাদা কেইবছৰমান হ'ল মন্দিৰত থকাৰ কাৰণে 2 বছৰমান হৈ গ'ল আৰু মন্দিৰত থকা তাৰপাছত এইটোৱে কাপুপুৰী মন্দিৰটো বিখ্যাত বাৰু মন্দিৰটো ইফালে দৰ্শনাৰ্থী যথেষ্টখিনি হৈ আহে আৰু আপোনালোকেও সকলো আহিব পাৰে বাৰু মনৰ কামনাবিলাক সিদ্ধি হয় তাৰপাছত এই ইয়াতে এবাৰ জুই লাগিছিল আৰু এইখিনি জেগাতে এই একদম মূল চাকিখন য'ত আছে আৰু এইখৰে চাকিখৰ ইয়াতে মানে জুই লাগিছিল এইডাল আহঁতৰ গছডাল ইয়াতে কেইডাল গছ আছে শৰ্মাদা 7ডাল গছ আছে ইয়াতে মানে 7ডাল গছ আছে সপ্তবৃক্ষ আছে আৰু সপ্তবৃক্ষ বুলি কোৱা হয় আৰু কি কৈ দিয়কচোন একবাৰ মানে সৰুৱা কিন্তু আহত পাকৰি তেতেলী জৰি গছ আৰু বনবকুল গছ এই 7ডাল গছ আৰু বিশেষ মাহাত্য আছে বাৰু ইয়াতে আপোনালোক আহিব পাৰে ধুনীয়াকৈ আহি ধুনীয়াকৈ দৰ্শন কৰি যাব পাৰে চবৰে মনৰ কামনা সিদ্ধি হ'ব ধুনীয়া গোটেইখিনি সুবিধা আছে দোকান বজাৰ তাৰপাছত পিকনিক খোৱাৰ কাৰণে খানা খোৱাৰ কাৰণেও সুবিধা আছে পিছফালে ৰিক্স আছে বাৰু এইফালে দেখাম অলপমান যাই কিনে গাইছ মানে এই কেইকুটাটো দেখিছেনে মানে ঘিউ চাকি খাব ধুনীয়াকৈ খাই আছে কি বা পাইছে নাজানো আৰু শৰ্মাদাই কোৱা মতে ভগৱান হেনো বাৰু ভগৱান ৰূপত আহিব পাৰে আহি পেলাই এনেকৈ খাই থাকিব পাৰে আৰু দাদাহঁতে ধুনীয়াকৈ গছৰ পুলি এটা লৈ আহিছে আহঁতৰ গছৰ পুলি তাকে ৰুবালে খান্দি আছে আৰু মন্দিৰটোৰ কাষতে গৰু এটা ধুনীয়াকৈ বনাই থোৱা আছে গৰুটো মানুহে কাণত গাইছ কিবা ক'লে বোলে সিদ্ধি হয় বা সফল হয় কাণত সকলোৱে ইয়াত কয় বাৰু বিশ্বাস কৰে তাৰপিছত ধুনীয়াকৈ বনাইছে বাৰু গৰুটোৰ নাম মানে নামাকৰণ হৈছে নন্দী বুলি কয় শিৱৰ আৰু বাহন আৰু এইটো সেইফালে এয়া আপোনাৰ পিকনিক প্লেচ হয় এইবিলাকত পিকনিক খাব পাৰি আৰু মানে খানা চানা তেনেকৈ খোৱা হয় বাৰু ডাঙৰ সিফালে এৰিয়া আছে আৰু পিছফালেও আছে তালৈ বাৰু গৈ নাখোৱা একদিন দেখাইছোৱে বাৰু আপোনালোকক আগৰ ভিডিঅ' এটাত আৰু ইমান যাই নাখোৱা একদম দেহাটো ভাল নহয় দেহাটো একদমেই কিবা খাল লাগি আছে মানে কথা বাৰ্তা সিমান এটা খুলি ক'ব পৰা নাই কিবা বতৰটো সেই নেকি বতৰটো সেইকাৰণে এনেকুৱা লাগি আছে ৰ'দটো বহুত চোকা হৈ আহিছে এতিয়া ঘৰত যাম আৰু অলপ ঘুমাম ৰেষ্ট ল'ম ধুনীয়াকৈ প্ৰসাদখিনি খাই যাওঁ শৰ্মাদাই গ'লে প্ৰসাদখিনি খাই যোৱা বুলি কৈছে আৰু সেইকাৰণে প্ৰসাদখিনি খাই কিনে যাই থাকোঁ আৰু একদম দেহা বেয়া অৱস্থা কাহি লৈ আছে ধুনীয়াকৈ প্ৰসাদটো খাই ল'লোঁ গাইছ মানে ঘৰত আহি ধুনীয়াকৈ ঘুমাই ল'লোঁ এতিয়া এই প্ৰাঞ্জলে পটকৈ ফোন কৰি ক'লা বোলে আজি খানা এটা হ'ব তাকে প্ৰাঞ্জলৰ লগত বোলে অলপ বজাৰ কৰিব যাব লাগে তাকে নেক্সট ভিডিঅ'ত দেখাম বাৰু এইটো ভিডিঅ' বহুত দীঘল নকৰোঁ আজিকালি ভিডিঅ'বিলাক জানাই চৰ্ট ভিডিঅ' বেছিকৈ মানুহ চাই ভাল পায় সেইকাৰণে শ্বৰ্টকৈ দাওঁ 5 মিনিট 4 মিনিট সেনেকৈ দাওঁ আৰু বাৰু আজিলৈ ভিডিঅ'টো এৰিছোঁ নেক্সট কালি বা পৰহি ভিডিঅ' আহি আছে প্ৰাঞ্জলহঁতৰ ঘৰত খানা খোৱা আৰু ক'ত কি কৰোঁ গোটেইখিনি দেখাই আছোঁ